নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিছ এণ্টাৰটেইনাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ছট পূজা আৰু ওলাই আহিছোঁ আমি এতিয়া এইফালে লাচিত ঘাটৰ ছাইডত, আৰু ইয়াতে বহুত ডাঙৰকৈ পাতে ছট পূজা। মানে আপোনালোকে দেখা পাইছেই কিমান দূৰ দূৰলৈকে অকল পূজা কৰাৰ এনেকুৱা ঘৰ বনাই থৈ দিছে। আৰু এয়া দলঙৰ ওপৰৰ পৰা ভিউ, আৰু তলত গৈ আপোনালোকক দেখাম। कि तोलसा ऊपर के और ये गंगा के ओ हमारे भाई लोग डांस करते हैं, पीछे दीजिए कुर्सी पे बैठा करते हैं, दोनों हाथ उठाएं और ताली बजा के हला हलवानी সবফালে প্ৰগ্ৰেম হৈ আছে। এইফালে প্ৰগ্ৰেম হৈ আছে, এইফালে তাত প্ৰগ্ৰেম হৈ আছে। প্ৰগ্ৰেম আমি এতিয়া যাম য'ত পূজা কৰিব, পূজাৰ খাবৰ কাৰণে। ক'ত ক'ত পূজা কৰিব সকলোবিলাক দেখাবলৈ গৈ আছোঁ। এনেকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে, বিয়া লাগি গৈছে। একো নাই, ধৰি ধৰি ইয়াতে মানুহে পূজা কৰিবলৈ আহে। একো নহয়, পাল্লা নামি আহিছোঁ এতিয়া চাবলৈ। এজনী আহিব পৰা নাই, ছাৰ গাঁৱত হাকু বগোৱা চলোৱা আমি নপৰা। কৰিবৰ কাৰণে সজাই থৈ দিছে শিৱলিংগ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰু এনেকৈ খোজ কাঢ়ি 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 আহি পালোহি। এইটো ভাল লাগিছে নে? এইটো খুব ধুনীয়া লাগিছে। ইয়াৰ পেণ্ডেল লাগি গৈছে। বাঁহেৰে বনাইছে, বাঁহ আৰু কিবা পাতেৰে। হেপী ছট পূজা লিখা আছে। নহয়, গৈ আছো কিন্তু শেষ নহয় আছে বহুত। গোটেই গুৱাহাটীৰ মানুহে ইয়াতে কৰেহি চাগে। কেতিয়াও মই ছট পূজা চাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। ঘূৰি আহিলোঁ সেইফালৰ পৰা, তলৰ পৰা এইফালে আছে তলত বহুত দূৰ। আৰু এইডোখৰতে কৰি আছে সস্তাৱালা টাটু। ইয়াতে মই সুধিছিলোঁ, কৈছে 150 টকাৰ পৰা ষ্টাৰ্ট। 150 টকাটো টাটু কৰিব পাৰি। চাওক, বিভিন্ন ধৰণৰ ডিজাইন আছে। Thank you, happy Chhat Puja, all of you. Bye bye. আৰু ইয়াৰ পৰা এতিয়া যাব ওলালো, ধুনীয়াকৈ চালোঁ, ভাল লাগিলে, সঁচাই ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। ছট পূজা আগতে চাইছোঁ, কিন্তু ইমান ডাঙৰকৈ পাতা দেখা নাছিলোঁ। ভাল লাগিলে। আপোনালোকক কিমান কি দেখা পাৰিছোঁ নাই নাজানো, কিন্তু আশা কৰোঁ আপোনালোকৰো ভাল লাগিলে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।